ইংৰাজী 10 জুলাই তাৰিখ শুক্ৰবাৰৰ দিনা তিনিচুকীয়া জিলাৰ 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লেখাপানী আৰক্ষীৰ অধীনত টিপং লিডু বমগৰা লেখাপানী এলেকাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এটা স্বজাতি দলে আদিবাসী চাহ শ্ৰমিক লোকসকলৰ বুজ ল'বলৈ পৰিদৰ্শন কৰে। উল্লেখ্য যে চাহ শ্ৰমিকসকলে বিগত 15-20-30 বছৰৰ পৰা 30-45 টকাৰ পৰা বৰ্তমান 75-100 টকালৈকে এখন চাহ বাগিচা মালিকৰ তত্ত্বাৱধানত কাম কৰি আহিছে। দুখৰ বিষয় এয়ে যে আজিৰ তাৰিখত অত্যাৱশ্যকীয় সা সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাইছে। সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকৰ দিন মঞ্জুৰি বৃদ্ধি কৰা নাই। শ্ৰমিকসকলৰ থাকিবলৈ ভাল ঘৰ, বিশুদ্ধ খোৱাপানীৰ সুবিধা একোৱেই নাই। ইমানেই নহয়, গৰ্ভৱতী অৱস্থাত মহিলাই কাম কৰিবলগীয়া হয় আৰু আশা কৰ্মীসকলেও গৰ্ভৱতী মহিলাক কোনো ধৰণৰ চৰকাৰী সুবিধা দিয়া নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, চৰকাৰী লেট্ৰিন, ৰেচন কাৰ্ড, বেংক একাউণ্ট ইত্যাদিবোৰৰ পৰা বঞ্চিত হৈ আহিছে চাহ শ্ৰমিকসকল। কেৱল মাত্ৰ আদিবাসী চাহ শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষই শোষণ, শাসন, দুৰ্নীতি আৰু ভয় ভাবুকি দি আহিছে, যাৰ দ্বাৰা মানৱ অধিকাৰ, শিক্ষাৰ অধিকাৰ খৰ্ব হৈছে। ই এক প্ৰকাৰ গণহত্যা হৈ পৰিছে। মালিক পক্ষৰ এই কৰ্মকাৰ্যক আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ধিক্কাৰ দিয়ে। লগতে অসম চৰকাৰৰ MLA, MP, ZPC স্বাস্থ্যকৰ্মী, গাঁও পঞ্চায়তৰ সভাপতি সম্পাদক, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিৰাপ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক তথা ক্ষুদ্ৰ চাহ খেতিয়কসকলক অনুৰোধ তথা আহ্বান কৰে যে চাহ শ্ৰমিকসকলৰ বাবে অৰ্থ, সামাজিক, স্বাস্থ্য আৰু শিক্ষাৰ সৰ্বাংগীন উন্নয়নৰ আৰু মানুহ হিচাপে জীয়াই থাকিবলৈ ন্যূনতম দিন মঞ্জুৰি 300 টকালৈকে বৃদ্ধি কৰিব লাগে। লগতে চৰকাৰী আঁচনি, ভোটাৰ কাৰ্ড এই সকলোবোৰ যাতে শ্ৰমিকসকলে পায়, তাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট। সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, তিনিচুকীয়া জিলা সমিতি, লেখাপানী পুলিচ ষ্টেচনৰ আণ্ডাৰত আমি এই টিপং লেখাপানী বমগাৰাৰ এই এলেকাত আমি চাহ শ্ৰমিক আদিবাসী লোকসকলৰ দুখ আৰু বেদনা বুজিবলৈ অহাত আমি ইয়াত দেখিবলৈ পাইছোঁ বিগত 20-25-30 বছৰৰ পৰা এটা মালিকাধীনৰ আণ্ডাৰত থাকি আজি 35 টকাৰ পৰা 75 আজি পৰ্যন্ত 75 আৰু 100 টকা দিন হাজিৰা হিচাপে কৰি আছে। আজি তাৰিখত অত্যাৱশ্যকীয় বস্তু বাহানী সামগ্ৰীৰ দাম আজি জুই ধৰণে বৃদ্ধি পাই আছে দিনক দিনে। আমি মালিকাধীনসকলক অনুৰোধ জনাব বিচাৰিছোঁ, চাহ শ্ৰমিকৰ যি আইন আছে এই আইনৰ মতে যি টি প্লান্টেশ্যন লেবাৰ এক্ট, যি আমাৰ ইয়াত স্মল টি গ্ৰৱাৰ এছ'চিয়েশ্যন আছে, আমাৰ ইয়াত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাসকলক এই তিৰাপ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকক অনুৰোধ জনাইছোঁ, এই চাহ শ্ৰমিক আদিবাসী লোকসকলৰ হাজিৰা বৃদ্ধি কৰিবৰ কাৰণে বিশেষ অনুৰোধ জনাইছোঁ। 300 টকাকৈ পাৰ ডে হাজিৰা দিব লাগিব। কাৰণ আপোনালোকক আমি প্ৰত্যাহ্বান দিছোঁ, চেলেঞ্জ কৰিছোঁ, আপোনালোকে আজি তাৰিখত 75 টকাৰ পৰা 100 টকাই 2 ঘণ্টা আপোনালোকে চলিব নোৱাৰিব। আজি তাৰিখত এই লোকসকলে ইমান কষ্টৰে আজি নিজৰ পৰিয়ালক চলাব পাৰিছে। গতিকে আমি এই দুখ বেদনা বুজি আজি আমি স্মল টি গ্ৰৱাৰ এছ'চিয়েশ্যন তথা অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক এই চাহ শ্ৰমিক লোকসকলৰ কাৰণে ভাল ঘৰৰ ব্যৱস্থা, ৰেচন কাৰ্ড নাই, এওঁলোকৰ আজি ভোটাৰ লিষ্টত নাম নাই, এওঁলোকৰ আজি স্কুল বাচ্চাবিলাকক আজি পঢ়াবলৈ সিহঁতৰ কাৰণে আজি ভাড়া নাই। গতিকে আজি আদিবাসী ছাত্ৰ সন্থা আৰু আৰ্টছৰ তৰফৰ পৰা আমি যুটীয়াভাৱে আমি টি প্লান্টেশ্যন লেবাৰ এক্ট তথা এই স্মল টি গ্ৰৱাৰ এছ'চিয়েশ্যনসকলক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এওঁলোকৰ হাজিৰা বৃদ্ধি কৰিব লাগিব। অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু কিন্তু বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বিকল্প এক চিন্তা কৰিবৰ কাৰণে আমি বাধ্য হ'ম। এইখিনিত আমি অসম চৰকাৰক জনাই দিব খুজিছোঁ, অসম চৰকাৰ তথা এই এলেকাৰ যি আমাৰ 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক, MP, MLA ক আমি অনুৰোধ কৰিব খুজিছোঁ, অসম চৰকাৰৰ ফালৰ পৰা যি সা সুবিধা আহিছে, যেনেকৈ লেট্ৰিন, মন্ত্ৰী আৱাস যোজনা, ঘৰৰ পৰা আদিকে ধৰি যি জনকল্যাণমূলক আঁচনিসমূহ, এই গোটেই আঁচনিবিলাক এই চাহ শ্ৰমিক আদিবাসী লোকসকলে কিন্তু এই আঁচনিবিলাকৰ পৰা বিৰত আছে। ইয়াক আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আমি আদিবাসী ছাত্ৰ সন্থা ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। অনাগত দিনবোৰত আমি 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কিন্তু যি আমাৰ 2021 চনত ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আমি দিবলৈ সাজু।
সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি তথা আমি দুনাই পুনৰবাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ এই নিৰীহ নিপীড় দিন হাজিৰা কৰা এই আদিবাসী চাহ শ্ৰমিক লোকসকলৰ হাজিৰা বৃদ্ধিৰ কাৰণে যাতে আপোনালোকে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ যাতে চেষ্টা চলায় তাৰে কামনা কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতি হৈ আপোনালোকক আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ বিশেষ যি জন কল্যাণমূলক আঁচনিবিলাক আছে চৰকাৰৰ সা সুবিধাবিলাক আছে ইয়াত যিবিলাক আমাৰ ইয়াত আঁচনিবিলাক এতিয়ালৈকে ঢুকি পোৱা নাই শিক্ষাৰ অধিকাৰ ইয়াত খৰ্ব হৈ আছে মানৱ অধিকাৰ ইয়াত খৰ্ব হৈ আছে ইয়াত যিমান আমি দেখিবলৈ পাইছোঁ একাধীন কিছুমান মানুহে ইয়াত পুঞ্জিপতি লোকসকলে ইয়াত শোষণ শাসন দুৰ্নীতি প্ৰতাৰণা আৰু একেবাৰে সিহঁতি ব্ৰিটিছ চৰকাৰে হয়তো এনেধৰণৰ শাসন শোষণ দুৰ্নীতি কৰা নাছিল কিন্তু আজিৰ বৰ্তমান যি চৰকাৰ শাসনাধিষ্ঠিত চৰকাৰত আজি দেখিবলৈ পাইছোঁ আমাৰ মানুহবিলাকে আজি দিন দুপহৰতে উৰে কৰি সিহঁতি কিন্তু আজি মানৱ হত্যাহে মানে কৰা হৈছে ইয়াত মানৱ হত্যা কৰা হৈছে আমি আদিবাসী ছাত্ৰ কাৰ্যক কিন্তু আমি ধিক্কাৰ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট টাইম লাইভ আসাম